সোণাৰীত নগাৰ সন্ত্ৰাস, অস্ত্ৰ দেখুৱাই নগা দুৰ্বৃত্তই কাহিনীয়ে পশুধন, পুলিচ প্ৰশাসন নিমাত। চৰাইদেউ জিলাৰ সোণাৰী নগানদী বনগাঁৱৰ পৰা অস্ত্ৰ দেখুৱাই কাহিনীলে তিনিটাকৈ গৰু। গাঁওখনৰ বাসিন্দা চুকুৰমণি মুণ্ডা আৰু জিতেন মুণ্ডাক ভাবুকি প্ৰদানেৰে ঘৰৰ পৰাই কাহিনীলে গৰুকেইটা। সোমবাৰে মাজনিশা হাতত মৰাণস্ত্ৰ লৈ আহিছিল 5জন নগা দুৰ্বৃত্ত। চিঞৰ বাখৰ কৰিলে পানেৰে মৰা ভাবুকি নগা দুৰ্বৃত্তৰ। ভুক্তভোগীয়ে কোৱা মতে প্ৰায় 12 বছৰৰ পৰা মৰাণস্ত্ৰ দেখুৱাই এইদৰে নিশা আহি নগা দুৰ্বৃত্তই নগানদী বনগাঁৱৰ পৰা কাহিনীয়ে পশুধন। যদিহে এটাও পশুধন নাপায় তেতিয়াহ'লে কাৰোবাৰ ঘৰৰ তিৰোতা এজনীকে মৰাণস্ত্ৰ দেখুৱাই লৈ যায় বুলি সাংবাদিকৰ আগত গাঁওখনৰ ভুক্তভোগীয়ে প্ৰকাশ কৰে। তেনেকৈ আজি 15 বছৰমান আগত এবাৰ মাইকী মানুহো ঘৰৰ পৰা উঠাই দি নিছিলে নগাই এনেকুৱা কৰি গৰু নোপোৱাত মানে গৰু শেষ কৰিছিলে। গৰু নথকাৰ পাছত মাইকী মানুহ এজনী উঠাই তেওঁলোকে উঠাই লৈ গৈছিলে। সোণাৰী প্ৰশাসনক গাঁওবাসীয়ে এই সন্দৰ্ভত বাৰম্বাৰ অৱগত কৰে যদিও কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত নহয়। সেয়েহে গাঁওবাসীয়ে পুলিচ প্ৰশাসনৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। এয়া আমি কোৱা কথা নহয়, ভুক্তভোগীয়ে কোৱা কথাহে। আজিৰ এই ঘটনাক লৈ ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে সোণাৰী আৰক্ষী। বিগত কেইটামান দিনত অঞ্চলটোৰ পৰা 15টাৰো অধিক গৰু লৈ গ'ল নগা দুৰ্বৃত্তই। উল্লেখ্য যে বিগত বছৰতো নগা আহি গাঁওবাসীক ভাবুকি প্ৰদানেৰে কাহিনী ছিল কেইবাটাও পশুধন। কিন্তু আজিৰ সোণাৰীৰ পুলিচ প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। বজাৰ ৰাতি আহি এইটো মোৰ ভাইটি ঘৰ হয়। ভাইটি ঘৰৰ পৰা মানে ৰাতি নগা আহি গৰু নিছে, বন্দুক দেখাই আৰু তাহাঁতক বন্দুক দি ভাবুকি দিছে, হাল্লা গোল্লা নকৰিবি, মনে মনে থাক। গৰু আৰু গোহালিৰ পৰা খুলি মাক পোৱালি গৰু আছিলে গাই লৈ গ'ল আৰু 3টা ধৰিছিলে। 3টাৰ মাজত এটা মাহী মাকৰ আছিলে, সেই পোৱালিটো এৰ খালে আৰু 2টাক লৈ গ'ল। এইটো প্ৰায় 15-20 বছৰ চলি আছে। ইয়াৰ পৰা যে নাগাই গৰু নি আছে। আমি প্ৰশাসনক জনাওঁ, মাজত কেইবাবাৰো জনোৱা হৈছিলে, কিন্তু আজিলৈকে একো কৰিব পৰা নাই। নগাই হুলস্থুলটো কৰিয়ে থাকে আৰু আমি প্ৰশাসনক খবৰ দি ভাগৰি গৈছোঁ, কিন্তু নগা হুলস্থুল বন্ধ হোৱা নাই। আৰু তেনেকৈ আজি 15 বছৰমান আগত এবাৰ মাইকী মানুহো ঘৰৰ পৰা উঠাই দি নিছিলে নগাই এনেকুৱা কৰি গৰু নোপোৱাত মানে গৰু শেষ কৰিছিলে। গৰু নথকাৰ পাছত মাইকী মানুহ এজনী উঠাই তেওঁলোকে উঠাই লৈ গৈছিলে। যোৱা বছৰ এই পুলিচক মাতি মানে এইটো খৰালি ছিজনত, যোৱা খৰালি ছিজন মানে পুলিচক মাতিছিলোঁ। মাতাৰ পাছত তাহাঁতক কিবা কি হ'ল, আমাৰ পাব্লিকক মানে মাৰধৰ কৰিছে। সেইকাৰণে আমি এতিয়া প্ৰায় পুলিচক খবৰ নিদিয়াই হ'ল। সেইকাৰণে আজিও ধৰক আমি এতিয়ালৈকে পুলিচক খবৰ দিয়া নাছিলোঁ। VTV ছেক্ৰেটাৰীক খবৰ দিছিলোঁ। এতিয়া পুলিচক কোনোবাই যদি খবৰ দিছে আমি ক'ব নোৱাৰোঁ, কিন্তু আমি হাতেলোতে এতিয়ালৈকে নিজে খবৰ দিয়া নাই।